Hello guys, welcome back to my channel. Aku আহিলো আপোনালোকৰ এটা ষ্টাইলৰ নতুন ভিডিঅ'। আজি এই ভিডিঅ'টো হ'ব আপোনালোকৰ এটা আনবক্সিং, মানে এয়াৰবাডছৰ আনবক্সিং। যদি আপোনালোকে হেডফোন বা এয়াৰবাডছ ল'ম, এইটো ভিডিঅ' আপোনালোকৰ কাৰণে বেষ্ট হ'ব। এই ভিডিঅ'টোত আপোনালোকে এটা কৈ নহয় দুটা কৈ পাব এয়াৰবাডছ দেখিবলৈ, আৰু যোনটো ভাল প্ৰডাক্ট হয় সেই প্ৰডাক্টটোৱে আপোনালোকৰ কাৰণে আনিম। আপোনালোকে চাই যাওক ভিডিঅ'টো, এইটো বেষ্ট হ'ব আপোনালোকৰ কাৰণে। ভিডিঅ'টোৰ মতে যাতে আপোনালোকে অকল যে এই দুটাই প্ৰডাক্ট পাব বা চাব যে এই দুটাই বেষ্ট হ'ব সেইটো কথা নহয়। বিভিন্ন ধৰণৰ পাব ফ্লিপকাৰ্টৰ প্ৰডাক্ট, কিন্তু কোনো এটা বস্তু লৈ চবকে ভাল বস্তু এটাই বিচাৰে চবেই, সেইবাবে বস্তুটো আমাক দেখাবলৈ বিচাৰিলোঁ। গাইজ বস্তুটো আহি পালেহি। আমি বহুত দেৰিৰ পৰা ৰখিলোঁ, অলপ দেৰি ৰখি পিনি মানে বেলেগ কিবা দিবলৈ আছিলে সেইটো বস্তুটো। এই বস্তুটো পালেহি, এতিয়া আনবক্সিং কৰিম, আপোনালোকক দেখাম। আৰু আপোনালোকে চবেই যাতে ছাপোৰ্ট কৰে এনেকৈ গাইজ। যিটো ভিডিঅ'ত যিটো মই ছাপোৰ্ট কৰিলে বহুত ছাপোৰ্ট পালোঁ গাইজ, ভিউজো পালোঁ, কমেণ্টো পালোঁ, এনেকৈ ভাল লাগে আৰু কৰি যাব। ইয়াৰ পিছৰ ভিডিঅ'টোত বহুত ধামাকা ভিডিঅ' এটা হ'ব। ধামাকা বুলি ক'বলৈ গ'লে মানে অকণমান সৰু ভিডিঅ' এটা হ'ব, কিন্তু সেই সৰু ভিডিঅ'টোত মানে অলপ প্ৰেংক টাইপ থাকিব আৰু বহুত আল্টি লাগিব ভিডিঅ' চাই পিনি। জাষ্ট এই ভিডিঅ'টো কমেণ্ট কৰক, নেক্সট ভিডিঅ'টো দিম মই আপোনালোকক। এই ভিডিঅ'টো দিয়াৰ পিছত মই নেক্সট ভিডিঅ'টো আপোনালোকক দি দিম। বহুত মজা লাগিব, সৰু হ'ব ভিডিঅ'টো, কিন্তু বহুত মজা আল্টি হ'ব। গাইজ ৰাস্তাতে কৰিছিলোঁ আনবক্সিংটো, আৰু মানে যিমান এটা ভাল হ'ব বুলি ভাবিছিলোঁ কোৱালিটি চাই পিনি ফ্লিপকাৰ্টত, ইমান এটা ভাল কোৱালিটি নাহিলে। আহিব কিমাননো, দামটো চাই পিনি বস্তুটো আহিলে। কিনাৰত দেখি আছে এইটো স্ক্ৰীণত, এইটো বস্তুটোৱে মই অৰ্ডাৰ দিছিলোঁ এয়াৰবাছডাল, আৰু মই আপোনালোকৰ ডিছক্ৰিপশ্যনৰ লিংকটো মই দি দিম, আপোনালোকে গৈ পিনি তাতো বাই কৰিব পাৰিব। আৰু মোৰ মতে এই বস্তুটো বাই কৰিব নালাগে, কাৰণ এই বস্তুটো যিমানটা মই ভাবিছিলোঁ ভাল হ'ব বুলি সিমানটা বস্তুটো ভাল নাহিলে। কালাৰ দিছিলোঁ কিবা এটা, কালাৰ আহিলে বেলেগ এটা, আৰু ইমানটা আপোনালোকে শুনি ভালো পায় কিন্তু ইমান দিন লাষ্টিং নকৰিব যেন লাগিছে, কাৰণ এই বস্তুটো ইমানটা মই ভাল নাপালোঁ। আপোনালোকে চাই ল'ব, যদি বিচাৰে ল'ম বুলি ভাবিছে তেতিয়া ল'ব। আৰু বহুত দেখিছোঁ মই 250 টকাও আছে, কিছুমান 300 টকাও আছে। সেইবোৰ বস্তু ল'লে গাইজ আপোনালোকে যদি ল'ম বুলি ভাবি আছে এইটো ইমান এটা বেষ্ট নাপায়, কাৰণ মোৰ লগৰবোৰ লৈছে, পাইছোঁ মোৰ লগৰ কলেজৰ আহে, কিছুমানে লগৰ লৈ পিনি আহে, সেইবোৰ ইমান এটা বেষ্ট নাপাব। আপোনালোকে যদি ল'ম বুলি ভাবে আপোনালোকে 600ৰ ওপৰত যাব লাগিব, তেতিয়া অলপমান চাউণ্ড কোৱালিটিটো ভাল পাব। আৰু এইটো ইমান এটা কোৱালিটিটো ভাল নহয়, কিন্তু চাউণ্ড কোৱালিটিটো ভালেই আহিছে, কিন্তু কোৱালিটি ইমান এটা ভাল নহয় যিমানটা ভাবিছিলোঁ। আৰু গাইজ এইটো মই বৰ্তমানটো চলাই থকাটো এতিয়া প্ৰাইচটো অলপমান কমিছে। মই আনোতে 1300 আছিলে, 1300 এতিয়া কমিলে। আৰু মই এতিয়া যোনটো বস্তু অৰ্ডাৰ দিছিলোঁ সেইটোতকৈ এতিয়া মই এইটো কোম্পানীৰ ট্ৰাক হয়, ট্ৰাকৰ কোম্পানীটো বৰ বেছি ভাল পালোঁ, কাৰণ কেৰি কৰিবলৈও ভাল, আৰু আপোনাৰ পুটুকৈ খুলি পিনি কাণত লগাই দিলে পুটুকৈ মানে একো এটা ইছ্যু নাই, ইছ্যু বোলা বস্তুটো নাই, শুনিবলৈও ভাল, কাণত লগাই থ'বলৈও ভাল, আৰু ডিপ বেছ আহে, বহুত বেছ মাৰে। আপোনালোকে ল'ব পাৰিলে ট্ৰাকটোও ল'ব পাৰে, হয় অলপ প্ৰাইচ ভৰিব, কিন্তু আপোনালোকৰ কাৰণে এইটো বেষ্ট প্ৰডাক্ট হ'ব। আৰু এটা বহুত ডাঙৰ কথা, এই বাডছডালত আপোনালোকে গেম মোড এটা পাব, গেম খেলিবলৈ বহুত ভাল হয়। ফ্ৰী ফায়াৰ, পাবজি, আপোনালোকে যি গেম খেলোঁ বুলি ভাবে এই হেডফোনডালত, হেডফোন হয় এয়াৰবাডছ, বহুত ধুনীয়াকৈ আপোনালোকে চাউণ্ড কোৱালিটিটো ভাল পাব, ডাইৰেক্ট চাউণ্ড যায়। আৰু আপোনালোকে এইটো মেইন বস্তুটোৱে ট্ৰাক এয়াৰবাছডালে আপোনালোকে ল'ব পাৰে মোৰ মতে, কাৰণ দামটো অলপমান 1000ৰ ওপৰত গ'লেও কিন্তু আপোনালোকৰ কাৰণে সেইটো বেষ্ট প্ৰডাক্ট হ'ব। যদি আপোনালোকে ভাবি আছে অলপ কমৰ লওঁ বুলি, তেতিয়া এইটো আপোনালোকৰ কাৰণে বেয়া নহয়। মই কোৱা নাই যে বস্তুটো বেয়া, কিন্তু মানে এইটো বস্তুতকৈ সেইটো বস্তুটো অলপ বেছি মানে কোৱালিটিটো ইমান ভাল নহয়, কিন্তু এইটো বস্তুও ভাল, শুনিবলৈও ভাল, চাউণ্ড কোৱালিটিও ভাল আহিছে। আপোনালোকে ল'ব পাৰিলে এইটো যে বেয়া সেইটো নকওঁ মই, এইটো বহুত ভাল, কিন্তু সেইটোতকৈ এইটো অলপমান কোৱালিটিটো অলপ বেয়া, মানে সেইটো জাষ্ট ক'ব বিচাৰিছোঁ। কিন্তু আপোনালোকে এইটোও ল'ব পাৰে, বেয়া নহয়। আৰু 200-250 টকাবোৰ নল'ব, এইবোৰ চাউণ্ডটো ইমান এটা ভাল নাপাব। ট্ৰাকটোত টাইপ চি চাৰ্জাৰ পইণ্টটো পাব, আপোনালোকে দেখিব পাব। ইয়ালৈকে আছিলে, চবেই লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আপোনালোকৰ মৰমে এটা লাইক আৰু আপোনালোকৰ ছাবস্ক্ৰাইব এটাই মোক বহুতখিনি মৰম দিব, আগবাঢ়ি যোৱাত বহুতখিনি সহায় কৰিব। আশা কৰিলোঁ আপোনালোকে লাইক আৰু কমেণ্ট আৰু ছাবস্ক্ৰাইবটো কৰিবলৈ নাপাহৰিব বুলি।